অসমৰ জনপ্ৰিয় অভিনেতা দীপাংকৰ ৰয় আৰু অভিনেত্ৰী জয়শ্ৰী বৰ্মনৰ আজি কিছুদিনৰ আগতেই আঙুঠি পিন্ধোৱা পৰ্ব হৈছিল। সেই কথা আপোনালোকে নিশ্চয় গম পায়। সেয়ে বহুতেই তেওঁলোকক শুভেচ্ছা জ্ঞাপনো কৰিছিল। কিন্তু আপোনালোকক জনাব বিচাৰোঁ যে সেয়া আচলতে এক শ্বুটিঙৰ দৃশ্যহে আছিল। ৰিয়েল লাইফত তেওঁলোকৰ মাজত এংগেজমেণ্ট হোৱা নাই। এতিয়া সেই বিষয়ে অভিনেতা দীপাংকৰ ৰয়ে কিনো ক'লে চাওঁচোন আহক। ইতিমধ্যে আপোনালোকে গম পাই গৈছে যে এইটো এটা প্ৰমোশনাল শ্বুটহে আছিলে বাণী চিল্কৰ কাৰণে। মোৰ বিয়া পাতাৰ একো প্লেনিং নাই। মই এতিয়া বৰ্তমান বিয়া নাপাতো, কাৰণ মই ফিল কৰোঁ যে বিয়া বহুত ডাঙৰ ৰেছপনচিবিলিটি, যিটো ল'বলৈ মই এতিয়াও নিজকে ইমান ষ্ট্ৰং ফিল নকৰোঁ। বাট মই যেতিয়াই ডিচিশ্যন ল'ম আপোনালোকক মই নিশ্চয় জনাম, কাৰণ আপোনালোকৰ লগত মোৰ এটা বেলেগ ৰিলেশ্যন হৈ গৈছে। আজি অভিনয়ৰ লগত মই বহুত বছৰ ধৰি জড়িত হৈ আছোঁ আৰু আপোনালোকৰ ইমান মৰম পাইছোঁ, ইমান আশীৰ্বাদ পাইছোঁ, মই সেইটোলৈ বহুত বেছি হেপী। থেংক ইউ ছ' মাছ ফৰ ডেট। আৰু মই আকৌ এবাৰ ক্লিয়াৰ কৰি দিওঁ যে জয়শ্ৰী খুব হেপিলি ছিংগল হয়, ময়ো খুব হেপিলি ছিংগল হওঁ। আমাৰ মাজত তেনেকুৱা একো নাই। আমি খুব ভাল ফ্ৰেণ্ড হয় আৰু জয়শ্ৰী খুব ভাল ছোৱালী।